নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল ANU.com-লৈ স্বাগতম জনালোঁ। বন্ধুসকল, নিবনুৱাসকলৰ বাবে এটি ভাল খবৰ। অসম চৰকাৰৰ পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগত মুঠ 1004টা পদ খালী হৈছে। উক্ত খালী হোৱা পদসমূহ পূৰণৰ বাবে আবেদন বিচৰা হৈছে। নিজৰ ব্লক আৰু পঞ্চায়তত নিযুক্তি হ'ব। আবেদন প্ৰক্ৰিয়া অনলাইন হ'ব। আপোনালোকে www.rural.assam.gov.in ত গৈ এডভাৰটাইজমেণ্টখন চাই ল'ব। PNRD-ত খালী হোৱা পদবোৰ হ'ল 1 নম্বৰ এছিষ্টেণ্ট ব্লক ডেভেলপমেণ্ট অফিচাৰ পঞ্চায়ত, সৰ্বমুঠ পোষ্ট হ'ল 39। ইয়াতে ৰিজাৰ্ভেশ্যন আছে। ৰিজাৰ্ভেশ্যন কেটেগৰীত আছে আনৰিজাৰ্ভ 15, OBC, MOBC 10, SC 3, STP 4, ST Plain 4, ST Hills 2, PH 1, ইকনমিকেলি উইক ছেকশ্যনত আছে 4টা। মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন or equivalent from a recognized college institution affiliated to a recognized university. গতিকে আপুনি গ্ৰেজুৱেট হ'ব লাগিব বা তেনেকুৱা সমাধানৰ হ'ব লাগিব ৰিকগনাইজ ইউনিভাৰ্চিটি, ৰিকগনাইজ কলেজৰ থ্ৰুত, ৰিকগনাইজ ইউনিভাৰ্চিটিৰ আণ্ডাৰত। চেলাৰী 14,000ৰ পৰা 60,500লৈকে প্লাছ GP ৰেছ 7,600। আপোনালোকে এইটো পদত আবেদন কৰিব পাৰিব। এতিয়া হ'ল 2 নম্বৰ পোষ্টবোৰ হ'ল এছিষ্টেণ্ট ব্লক ডেভেলপমেণ্ট অফিচাৰ WNC। টোটেল পোষ্ট হ'ল 46। ৰিজাৰ্ভেশ্যন কেটেগৰীত আছে আনৰিজাৰ্ভ 18, OBC, MOBC 12, SC 3, 5, STP, STH হৈছে 2, PH 1, ইকনমিকেলি উইক ছেকশ্যনত আছে 5টা আৰু মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'ব লাগিব ৰিকগনাইজ কলেজ ইনষ্টিটিউট। চেলাৰী 14,000ৰ পৰা 60,500 প্লাছ GP আছে 7,600। চেলাৰী বেণ্ড 2। আমি 3 নম্বৰ পোষ্টবিলাক লৈ আহোঁ। এছিষ্টেণ্ট ব্লক ডেভেলপমেণ্ট অফিচাৰ ছিনিয়ৰ গ্ৰাম সেৱক, নাম্বাৰ অফ পোষ্ট 88। ৰিজাৰ্ভেশ্যন কেটেগৰী আছে, এইখিনি আপোনালোকে চাই ল'ব। কোৱালিফিকেশ্যনটো প্ৰায় আগৰটো নিচিনাই। এতিয়া আমি নম্বৰ 4ত দিয়া পোষ্টখিনি চাই লওঁ কি দিয়া আছে। 4 নম্বৰ পোষ্টবোৰ হ'ল গাঁও পঞ্চায়ত ছেক্ৰেটাৰী। ছেক্ৰেটাৰীত বহুত পোষ্ট আছে, 578 মুঠ পোষ্ট। ৰিজাৰ্ভেশ্যন কেটেগৰী আছে আনৰিজাৰ্ভ 20, OBC, MOBC 156, SC 40, STP 58, STH 29, PH 17, ইকনমিকেলি উইক ছেকশ্যন 58। ইয়াত অলপ কোৱালিফিকেশ্যনটো অলপ বেলেগ ধৰণৰ আছে। গ্ৰেজুৱেট হ'ব লাগিব, কমাৰ্চ বেকগ্ৰাউণ্ড বা ইকুইভেলেণ্ট তেনেকুৱা, ফ্ৰম এ ৰিকগনাইজ কলেজ ইনষ্টিটিউশ্যন এফিলিয়েটেড টু এ ৰিকগনাইজ ইউনিভাৰ্চিটিৰ আণ্ডাৰত ৰিকগনাইজ কলেজ ইনষ্টিটিউশ্যনত হ'ব লাগিব। চেলাৰী 14,000ৰ পৰা 60,500লৈকে আছে প্লাছ GP। 5 নম্বৰ পোষ্ট জুনিয়ৰ এছিষ্টেণ্ট, নিউলি 5টা ক্ৰিয়েট কৰা হৈছে বুলি লিখা আছে GPSৰ অধীনত। নাম্বাৰ অফ পোষ্ট আছে 10টা। আনৰিজাৰ্ভ 4, MOBC, OBC 3, SC 1, ST Plain 1, ST Hills নাই, PH নাই, EWSত আছে 1। কোৱালিফিকেশ্যন তেনেকুৱা গ্ৰেজুৱেট হ'ব লাগিব। চেলাৰীও
14,000 পৰা 60,500। 6 নম্বৰত আছে টেক্স কালেক্টৰ কাম ৰোড মহাৰাৰ। নাম্বাৰ অফ পোষ্ট আছে 243। ৰিজাৰ্ভেশ্যন কেটেগৰী চাওঁ আহক। আনৰিজাৰ্ভ 93, OBC MOBC 66, SC 17, ST প্লেনত আছে 24টা, ST হিলছত আছে 12টা, ফিজিকেলি হেণ্ডিকেপ 7টা, ইকনমিকেলি উইক ছেকশ্যন আছে 24টা। কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন, আগৰবিলাকৰ দৰে from a recognized college institution affiliated to a recognized university. Salary 14,000 পৰা 60,500 পৰ্যন্ত। এতিয়া আমি এইজৰ বিষয়ে জানো আহক। Candidate should not be more than 38 years and less than 18 years. প্ৰাৰ্থীজন 18 পৰা 38 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। 1 জানুৱাৰী 2020। আৰু এইটো জানে এই তেখেত 1/1/2002 আগৰ আৰু 1/1/1982 ভিতৰৰ জন্মগ্ৰহণ হ'ব লাগিব। ৰিলেক্সেশ্যন আপাৰ এজ লিমিট ইজ ৰিলেক্সেবল এজ আণ্ডাৰ। 1 নম্বৰ আছে 5 years in case of candidates belonging to SC, ST, PST hills. 5 yearsৰ কনচেশ্যন এটা আছে আপাৰ এজ লিমিটৰ ক্ষেত্ৰত। যিসকল SC, ST, P আৰু STH কেটেগৰীৰ হয়। নেক্সট আছে 3 years in case of candidates belonging to MOBC আৰু OBCৰ ক্ষেত্ৰত 3 years আছে কনচেশ্যন। In case of ex-serviceman, age limit is relaxable by 2 years. 2 বছৰ ex-servicemanৰ ক্ষেত্ৰত আছে। Physical handicapৰ ক্ষেত্ৰত আছে 10 years. In case of contractual, casual employee of the Panchayat and Rural Development Department, relaxation age as per as point number 7. এডভাৰটাইজমেণ্টখন আপোনালোকে চাই ল'ব, তাত পইণ্ট নম্বৰ 7ত আছে। এই যিসকল কণ্ট্ৰেকচুৱেল কিবা কেজুৱেলি এমপ্লয়ি হৈ আছে পঞ্চায়ত আৰু এই ৰুৰেল ডেভেলপমেণ্টৰ বিভাগত, এডভাৰটাইজমেণ্টখনত দিয়া আছে। এলিজিবিলিটি ক্ৰাইটেৰিয়া: কেণ্ডিডেটছ মাষ্ট বি এ ইণ্ডিয়ান চিটিজেন, অৰ্ডিনাৰলি এ ৰেচিডেণ্ট অফ আছাম। She must have recognized her name in any employment exchange number. In case of contractual casual employee of the Panchayat and Rural Development Department, relaxation is as per point number 7. B of the advertisement. তেখেত ইণ্ডিয়াৰ হ'ব লাগিব, অৰ্ডিনাৰলি অসমৰ ৰেচিডেণ্ট হ'ব লাগিব, এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম থকা হ'ব লাগিব, আৰু এজ ৰিলেক্সেশ্যন এটা আছে যদি তেখেত, এইটো আগতে উল্লেখ কৰা হৈছে, যদি তেখেত পঞ্চায়ত আৰু ৰুৰেলৰ কেজুৱেলি কিবা কণ্ট্ৰেকচুৱেলি এমপ্লয়ি হৈ থাকে। তাৰপিছত এডুকেশ্যন এণ্ড কোৱালিফিকেশ্যন, এইখিনি প্ৰায় আগতে উল্লেখ কৰা হৈছে। কেৱল ছেক্ৰেটাৰী পদৰ বাবে কমাৰ্চ বেকগ্ৰাউণ্ড থাকিব লাগিব। কেণ্ডিডেট মাষ্ট পজেছ ফেয়াৰ knowledge of any local language either in Assamese or Bengali or Bodo in addition to English language for maintenance of office administration. অফিচ এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে যিমানখিনি লেংগুৱেজৰ দক্ষতা সেইখিনি থাকিব লাগিব মেইনটেনেঞ্চ কৰাৰ ক্ষেত্ৰত। এতিয়া ফিজিকেল ফিটনেছ: কেণ্ডিডেট শুড বি এ চাউণ্ড হেল্থ both mentally and physically and free from organic defect, bodily infirmity likely to interfere with efficient performance of his duties and required to undergo
Medical examination before appointment to serve is candidate should be good sound, good healthy হ'ব লাগিব physically and mentally দুইটা আৰু free from organic defectৰ পৰা free হ'ব লাগিব আৰু যদি appointment হয় appointment হোৱাৰ আগতে medical test এটা কৰা হ'ব সাৰ্ভিসত জয়েন কৰাৰ আগতে এপ্লিকেশ্যন ফি নীল আবেদন কৰোঁতে কোনো ফিজ নালাগে বিনামূলীয়া অনলাইন এপ্লাই কৰোঁতে কি কি ডকুমেণ্ট লাগিব সেইখিনি আপোনালোকে চাই ল'ব নিজে এনে ভিডিঅ'টো বহুত দীঘল হৈ গৈছে এতিয়া আপোনালোকে PNRD ৱেবছাইট যেটো দিয়া আছে www.rural.assam.gov.in ত গৈ লগইন কৰি অনলাইন কৰক লাষ্ট ডেটটো হ'ল 17/9/2020 ইয়াৰ আগতে এপ্লাই কৰক